ইয়াত ড্ৰাগছ মাফিয়াৰ গুণ্ডাৰাজ। ড্ৰাগছ মাফিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীক খবৰ দিছিল যুৱকজনে। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীক খবৰ দিয়াই কাল হ'ল যুৱকজনৰ। তাতে খৰ্গহস্ত হৈ পৰে ড্ৰাগছ মাফিয়া ইকবাল আহমেদ ওৰফে সাগৰ। ৰাস্তাৰে গৈ থকা অৱস্থাত মাইনুল ইছলাম নামৰ যুৱকজনে ড্ৰাগছ মাফিয়া ইকবাল আহমেদ ওৰফে সাগৰে পিছফালৰ পৰা চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে। সম্প্ৰতি আহত মাইনুল ইছলাম নগাঁৱৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মোক মানে এইটো ল'ৰাই মানে টাৰ্গেট কৰিছে আৰু যিটো ল'ৰাই নেকি মানে পুলিচত মানে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত, মই থানাত ইনফৰ্ম কৰাৰ লগে লগে মোক মানে সি কেনেকৈ গম পাইছে মই থানাত ইনফৰ্ম কৰিছোঁ। কৰাৰ লগে লগে আজি মই নগাঁও যাওঁতে পুতলাই মোক মানে পিছফালে আহি পেলাই চুৰিৰে আঘাত কৰিছে আৰু ইতিমধ্যে সেই পলায়ন কৰিছে। ৰাইজে তাক মানে ধৰিব ধৰিছিলে কিন্তু সেই তাৰ পৰা পলাই গ'ল। আৰু যিজন ব্যৱসায় এই নাই জামালুদ্দিনৰ আপোন ভাগিন হয়। এই ভাগিন আজি মোক এনেকৈ আঘাত কৰিছে। আজি ইতিমধ্যে মই নগাঁও অসামৰিক চিকিৎসালয়ত মই এডমিট হৈ আছোঁ। মই অতি সোনকালে মই নগাঁও জিলা অতিৰিক্ত আৰক্ষী মানে সঠিক তদন্তৰ বাবে মই আবেদন জনাইছোঁ। ল'ৰাটোৰ নাম কি আছে? ইকবাল আহমেদ। আজমল কিচেনৰ ৰিপৰ্ট, জিঅ' নিউজ।